ওপৰৰ প্ৰথম যিটো অংশত আমি উঠিমগৈ সেইটো হৈছে ডেকাচৰা আমি বাকীখিনি ডেকাচৰাত গৈ পাই কথাখিনি পাতিম আমি যে ইয়াৰ পৰা সেই তেওঁলোক যে মানে থিয় হৈ থকা অংশটো যে দেখিছোঁ মই আঙুলিটোৱে দেখাই দিছোঁ এই যিটো অংশ আছে এই অংশটো এনেকৈ দন্তীয়াদৰ আকাৰত আছে দেখিছেনে সেই দন্তীয়াদৰ যিটো মানে দুই ফালৰ পৰা যে এনেকৈ আছে এখন শৰাই এনেকৈ থিয় কৰি থ'লে যিটো ছাঁ পৰি থাকিলে যিটো হৈ থাকে সেই অংশটো ষ্টেপটোৰ গোটেই অংশটো সেইটো দেখাই আছে অৰ্থাৎ এখন শৰাই আৰু আৰ্হিত সেইটো মানে বনোৱা হৈছে সেইকাৰণে ইয়াক কোৱা হয় অসমীয়া গৃহবিন্যাস আৰ্হিৰে এই ৰাজপ্ৰসাদটো বনোৱা হৈছে আমি তাৰ লাহে লাহে আমি এতিয়া ষ্টেপৰ ওপৰলৈ উঠি যাম উপস্থিত আছোঁ আহোম স্বৰ্গদেউসকলৰ দিনত অৰ্থাৎ ৰাজেশ্বৰ সিংহৰ দিনত ইয়াতে বিচাৰ ব্যৱস্থাটো আৰম্ভ কৰিছিল আৰু এইফালে যিটো অংশ আছে আৰু সেইটো সাধাৰণতে ন্যায় সদা ফুকন চৰা বুলি কোৱা হয় আৰু য'ত মেইন যিখন ৰাজসভা সেই ৰাজসভাখন বহাৰ ষ্টেপত আমি লাহেকৈ উঠিব বিচাৰিছোঁ আৰু ইয়াত কি আছিল এইবিলাক যে আজি এনেকৈ দেখিছোঁ সেই সময়ত এনেকুৱা নাছিল সেইবিলাক যে দেখিছে কাঠৰ খুঁটাৰ লগোৱাৰ চিন আছে মাত্ৰতে দুচলীয়াকৈ এনেকৈ খেৰৰ মানে ঘৰ ওপৰত আছিল আৰু এই ষ্টেপটোৰ পৰা এইটো যে দেখিছে এইপিনে এটা খুঁটা আৰু এইপিনে এটা খুঁটা আছে তাৰ মাজেদি এখন দুৱাৰ আছিল আৰু এই যে খুঁটাখিনি এক লানি হৈ আছে আৰু সিফালেও খুঁটাখিনি এক লানি হৈ আছে আৰু এই পানীৰ যিটো পৰা যিটো ছিষ্টেম এইটো মানে এইবিলাক আছে ড্ৰেইনেজ ছিষ্টেমবিলাক আৰু এইখনেই আছিল বৰচৰা আৰু এই বৰচৰাতে কবি শেখৰ ভট্টাচাৰ্য হৰিবংশ পদ নামৰ কাব্যখনি বৰচৰাতে পাঠ কৰিছিল অৰ্থাৎ বৰচৰা বুলি ক'লে ৰাজসভা বুলি কোৱাৰ লগে লগে ৰজাটো বহিবই ন সেই সিটো ছাইডৰ তেওঁলোক যে আছে সেই মিডুলৰ বেকৰ কিছু অংশত তেওঁ ৰজা বহিছিল বুলি কোৱা হয় আৰু সেই একেবাৰে ৰজাৰ বেক ছাইড যিটো অংশ সেই অংশটোক ভিতৰুৱাল ফুকন চৰা বুলি কোৱা হয় আৰু বিশেষকৈ ভিতৰুৱাল ফুকন চৰাতে তেওঁলোকে আজি যে বুৰঞ্জী পালোঁ আৰু সেই বুৰঞ্জীৰ কথাবিলাক হৈ থকা ঘটনাবিলাক ৰজাৰ ৰাজকীয় কাম কাজ চলোতে যিখিনি এই নিয়ম প্ৰথা বা দৈনিক দিনপঞ্জী সেই কথাখিনি লিখা মেলা কাম তেওঁলোকে কৰিছিল এই ৰজাৰ ঘৰতে আৰু সেই ৰজাৰ ঘৰৰ সেই অংশটো হৈছে এই অংশটোৰ সিটো চাইডে আমি এই দুৱাৰখনেদি সোমাই যাওঁ ভিতৰলৈ